যেটো উচ্ছেদ কৰিবৰ কাৰণে নটিচ দিয়া আছে সেইটো আমি কন্ডেম কৰিছো আৰু যত যত উচ্ছেদৰ কাৰণে নটিচ দিছে তাতে আমি যাম বিফেক্টৰ ৰাষ্ট্ৰীয় উদ্যানক ধ্বংস কৰিবলৈ লৈছে নেকি প্ৰমোদে সব খাব প্ৰমোদে সব খাই শেষ কৰিব দল হিচাপে দলটো মজবুত কৰিবৰ কাৰণে যিখিনি আলোচনা কৰিব লাগে সেইটো আলোচনা কৰিছে ইয়াত বাদে আজিকালি যে বিটিসি অঞ্চলত ইলেকশন কৰিবৰ কাৰণে নটিচ দি আছে প্ৰমোদ বড়ো চৰকাৰে সেইটো আমি কন্ডেম দিছো কন্ডেনেশন কৰিছো আৰু 2003 চনত 10 ফেব্ৰুৱাৰীত চুক্তিমতে সবে থাকাৰ অধিকাৰটো আছে এই হিচাপত আমি সেই ইলেকশন নটিচ দিয়াটো আমি কন্ডেম দিছো আৰু আমি সোমবাৰৰ পৰা যত যত ইলেকশন নটিচ দিছে তাতে বিফেক দল হিচাপে আমি যাই পেলাই ৰাইজৰ লগত আলোচনা কৰি আহিম কি কাৰণত আপোনালোকক ইলেকশন কৰিবৰ কাৰণে নটিচ দিছে এটো ইলিগেল চুক্তিমতে ইলিগেল এটো আমি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰে বিফেক দল হিচাপে দেখা গৈছে যে মানে অসম জাতীয় পৰিষদৰ পৰা মানে যেতিয়া সম্পৰ্কে আপোনালোকৰ বিফেক দলত যোগদান কৰিছে কি ক'ব নাই আমাৰ দলত বহুতে যোগদান কৰি আছে আপোনালোকে চাওক অসম জাতীয় যুৱ কিবা পৰাও কৰিছে আৰু প্ৰাক্তন আপচু নেতাবিলাকো সোমাইছে মুঠতে আমাৰ দায়িত্ব আছে বিটিসিত ৰক্ষা কৰাটো সকলোৰে দায়িত্ব আজি সোমাইছে খুব ভাল লাগিছে আৰু সোমাব বহুত নেতা কৰ্মী আৰু আছে বিজেপিৰো আছে ইউপিপিৰো আছে আপচুৰো আছে এনেকুৱা বহুত কংগ্ৰেছৰো আছে সোমাব আৰু এনেকুৱা আমাৰ দলটো ভাল পাই পেলাই সোমাৱা অভাৱ নাই এতিয়া আমি সোমাই পেলাই ল'ম সকলো জাতি জনগোষ্ঠীৰ লৈ পেলাইহে বিফেক দল সেইকাৰণে আমি একেলগে কাম কৰিব বিচাৰিম নাই সেইটো অসমৰ চিএম ছাৰে কি কৈছে কোৱা নাই মই একো নাজানো কিন্তু আমাৰ দলৰ কথাটো হ'ল সিদ্ধান্তটো হ'ল আজিৰ দিনত আমি কোনো কংগ্ৰেছৰ লগতো নাই বিজেপিৰ লগতো নাই আমি বিফেক দলে দুটা লোকসভা ওদালগুৰি আৰু কোকৰাঝাৰ দুটা লোকসভা বিফেকে অকলে এমপিটো খেলিব বিগত 3 বছৰত 40টাৰো অধিক হাতী হত্যা আৰু 5টা গড় হত্যা মানে ৰাষ্ট্ৰীয় উদ্যানত কি ক'ব এইটো প্ৰমোদে জানে প্ৰমোদৰ দিনত হৈছে এইটো প্ৰমোদে জানিব মই আৰু কি ক'ম প্ৰমোদে জানে প্ৰমোদৰ দিনত 3টা বছৰ হৈ গ'ল 3টা বছৰত দুটা এক্সট্ৰিমিষ্ট অৰ্গেনাইজেশ্যন খুলিছে এটুকে শান্তি কয় নাকি শান্তি ক'ত হৈছে অশান্তিহে বেছি হৈ আছে আৰু প্ৰমোদৰ দিনত আজি একটা পিছত একটা বিটিসিটো ধ্বংস হ'বলৈ গৈ আছে সেইকাৰণে আমি সকলো জাতি জনগোষ্ঠীৰ লিডাৰসকলক অনুৰোধ কৰিছো যে আমি বিটিসিটো বাঁচাব লাগিব বিটিসি বাঁচাটো আমাৰ দায়িত্ব আৰু ওলাই আহক আমি একগোট হ'ব লাগিব বহুত জায়গাত দেখা গৈছে যে প্ৰমোদ বৰাই মানে উচ্ছেদ অভিযানৰ নোটিছ জাননী কৰি যায় এইটো কৈছো মই প্ৰমোদ বৰাই যেটো উচ্ছেদ কৰিবৰ কাৰণে নটিচ দিয়া আছে সেইটো আমি কন্ডেম কৰিছো আৰু যত যত উচ্ছেদৰ কাৰণে নটিচ দিছে তাতে আমি যাম বিফেক্টৰ